নিশ্চয় অন্য এটা ভিডিঅ'লৈ পুনৰ সকলোকে স্বাগতম জনালো। বন্ধু বান্ধৱীসকল কি খবৰ? নিশ্চয় ভালে, আমাৰো ভালে দিয়ক। আৰু ভিডিঅ'টি এতিয়াৰ পৰা 1টা বাজিলে মই আৰম্ভ কৰিছো আৰু কি কৰোঁ সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু মোৰ চেনেলত যিসকল নতুন তেওঁলোকে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। আৰু যিসকল মোৰ চেনেলত আগৰ পৰা সংযুক্ত হৈ আছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালো। আৰু ভিডিঅ'টি সম্পূৰ্ণকৈ চাই এয়া আমাৰ আজি আলহী। নামটো কি কৈছে? নমস্কাৰ, মোৰ নাম কাশ্যপ চেতিয়া। ভালকে কোনটো বুজিছে? নমস্কাৰ, মোৰ নাম কাশ্যপ চেতিয়া। কি চিন পঢ়িছে? প্ৰথম আমাৰ বাভাগৰ ল'ৰা এইটো আজি আহিছে। ভনীয়েকলে নকলিছ লৈ আহিছে আজি। আৰু এতিয়া মই পিঠা পুৰি আছো, আপোনালোককো দেখাইছো। এয়া আগত মই তিল পিঠা পুৰিলো, ভিডিঅ' কৰা নহ'ল। আৰু এয়া ছোৱালীজনীৰ কাৰণে এতিয়া মই চেনি দি পিঠা পুৰি দিছো অলপ। এয়া চেনি দিয়া হৈ গ'ল। আৰু ছোৱালীজনীয়ে তিল পিঠা খাবলৈ বেয়া পায়, তিলে চেনি মিক্স কৰা। আৰু মই চেনি দি সেইকাৰণে পুৰি দিছো ছোৱালীজনীৰ বাবে। আৰু আপোনালোকক এটা বনাই দেখাম আৰু এটা। এনেকৈ হেতা পাতে দি পিঠা এনেকৈ গোল কৰি দিব। আৰু এনেকৈ চেনি দি দিছো। এনেকৈ দিলে ধুনীয়া হৈ যায়, দেখিছে। আৰু এয়া চাউল মই মিক্সিত খুন্দা, আপোনালোকৰ খুন্দাটো মই ভিডিঅ' নকৰিলো। আৰু চাউলখিনি এদিন মই তিয়াই ৰাখিছিলো। তিয়াই ৰাখি ৰাতিপুৱা পিছদিনাখন এটা খৰাহিত নিয় কৰি পানি তাৰপিছত অলপ পানীটো নিয় হোৱাৰ পিছত মই মিক্সিত খুন্দিছিলো। ধুনীয়া পিঠা উঠে মিক্সিত খুন্দিলে। আপোনালোকে এবাৰ এনেকৈ খুন্দি চাবচোন। হেতা পাতে দি এনেকৈ দিব। আৰু মই এতিয়া চেনি দিম। মই দুটা ধৰণে পুৰি দেখাইছো, এইটোটা আৰু এইটোটা। হেতা পাতে লৈ এনেকৈ দিব। ধুনীয়া এইটোতকে অলপ পিঠাটো এনেকৈ পুৰিলে অলপ দীঘল হয়। আৰু তাত আপোনালোকে এনেকৈ এবাৰ মিক্সিত খুন্দি চাব আৰু নিশ্চয় পিঠা উঠিবই। তাৰপৰা কমেন্ট কৰি জনাবচোন। মচুৰ চাউল মই মিঠৈৰ বাবে লৈছো। মই একেধৰণে কালি তিয়াই ৰাখিছিলো আৰু মই এতিয়া টুকিলো। এটা খৰাহিত নিয় হ'বলৈ থৈছো। আৰু এখন চালনীয়ে আপোনালোকে চালি দিব মিক্সিত দিয়াৰ পিছত। আৰু বৰা চাউলটো তেনেকৈ আপোনালোকে চালি দিব, তেতিয়া ভাল হ'ব। বন্ধু বান্ধৱীসকল, মোৰ এয়া পিঠা খুন্দা হৈ গ'ল। আৰু এখন কাঁহীত কাটি ললো গুড়। আৰু কেৰাহীখন মই গৰম হ'বলৈ পাতি থৈছিলো। আৰু গৰম হ'ল। এতিয়া কটা গুড়খিনি মই কেৰাহীখনত বাকি দিছো। আৰু এখন হাতা লৈ মই লৰাই দিছো, নহলে লাগি ধৰিব লৰাই নিদিলে। আৰু আকৌ একেধৰণে মই আকৌ লৰাই দিছো। আৰু এতিয়া মই গুটি জালুক মিক্সিত পিচি থৈছিলো আৰু গুটি জালুক মই দি দিছো। মিঠৈত গুটি জালুক দি দিলে ভাল হয় খাবলৈ। অলপ খৰকে কৰা নিচিনা লাগিছে মোবাইলত, কিন্তু মই লাহে লাহে কৰিছো। আৰু মই এতিয়া পিঠা বাকি দিছো। আকৌ পিঠা দিয়াৰ পিছত আকৌ মই লৰাই দিছো, নহলে লাগি ধৰিব। আৰু এটা মই এতিয়া ডাবলৈ নমাই দিছো। আৰু আটা যেনেকৈ মুঠো মই তেনেকৈ মুঠি দিছো, তেতিয়া মিঠৈটো খাবলৈ ভাল হয়। আৰু দুটামান মই আপোনালোকক বনাই দেখাইছো। এয়া বনাই আছো মই। আৰু মোৰ মিঠৈ এয়া ৰেডি হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।